জীৱনত যিকোনো এটা কাম তেতিয়ালৈকে কঠিন লাগে যেতিয়ালৈকে আপুনি সেই কামটো কৰিবলৈ আপোনাৰ খোজ আগ নবঢ়ায়। পৃথিৱীৰ সকলো বস্তু আঘাত পালে ভাঙি যায়, কিন্তু এটা বস্তুৱেই আছে যিটো আঘাত পালেহে পোৱা যায়, সেইটো হৈছে সফলতা। যিসকল লোকে বিফল হ'বলৈ সাহস ৰাখে তেওঁলোকে যিকোনো সময়ত যিকোনো বস্তু আহৰণ কৰিব পাৰে। আবেগত পৰি নিজক আনৰ অধীন নবনাব। ভগৱান আৰু নিজৰ বাদে অন্য কাকো কেতিয়াও বিশ্বাস নকৰিব। সফল মানুহে নিজৰ সিদ্ধান্তৰ বলত পৃথিৱীখনক সলাই পেলায় আৰু বিফল মানুহে পৃথিৱীখনৰ ভয়ত নিজৰ সিদ্ধান্তক সলনি কৰি পেলায়।